Hi everyone, welcome back to the channel. This is Himanshu Daka and you are watching Fit and Hit Ahom. আশা কৰোঁ আপোনালোকে Q&A series তোৰ ভিডিঅ'বোৰ চাই আছে। আমাৰ Q&A series চলি আছে য'ত মই এনসাৰ কৰি আছো আপোনালোকে সোধা প্ৰশ্নবোৰৰ আৰু আজি আমাৰ থাৰ্ড ভিডিঅ' আৰু গাইজ আজিৰ টপিক হৈছে ৰাউণ্ড শোল্ডাৰ। ৰাউণ্ড শোল্ডাৰ আজিকালি এটা খুব কমন প্ৰবলেম ল'ৰা আৰু ছোৱালীখিনিৰ। যদিহে কাৰোবাৰ জন্মৰ পৰা ৰাজহাড়ত কিবা ডিফৰ্মিটিজ আছে তেতিয়াহ'লে বেলেগ কথা, কিন্তু এনে জেনেৰেলি এজন নৰ্মেল মানুহৰ ৰাজহাড়ডালত নেচাৰেলি এটা কাৰ্ভ থাকে, এটা আৰ্ক থাকে, যিটো কিছুমানৰ নোহোৱা হৈ যায় উইথ টাইম। এই প্ৰবলেমটো গাইজ এদিন দুদিনত হোৱা বস্তু নহয়, বহুত লং টাইমৰ মূৰত এইটো নিজে নিজে ডেভেলপ হয় আৰু ইয়াৰে ওৱান অফ দ্য মেইন ৰিজন হৈছে লেক অফ ফিজিকেল এক্টিভিটি। আৰু আজি আমি আমাৰ ভিডিঅ'টোত সেইটো বস্তুৱে ডিছকাছ কৰিম। আজিকালি এডাল্ট মানুহখিনিয়ে দিনটো অফিচত এখন চেয়াৰত কম্পিউটাৰৰ আগত বহি থাকে, তাৰপিছত ঘৰ আহি পেলাই সোফাত টিভিৰ আগত বহে বা অথবা মোবাইলটো চাই পেলাই বহি থাকে আৰু ঠিক এনেকৈ এটা পজিশ্যনতে ঘণ্টাৰ পিছত ঘণ্টা বহি থকা যায়। আৰু আটাইতকৈ বেয়া হৈছে যিখিনি আজিকালি ক্লাছ 1-2ৰ পোৱালীবিলাকেও হাতত মোবাইল লৈ ব্যস্ত হৈ থাকে, ভিডিঅ' গেম খেলি থাকে বা ইউটিউব খেলি থাকে। চ' এনেকৈ এটা পজিশ্যনতে ঘণ্টাৰ পিছত ঘণ্টা বহি থকাৰ ফলত কিছুমান ল'ৰা ছোৱালী লাহে লাহে অকণমান কোজা টাইপ হৈ যায়। গতিকে এনেকেই যেতিয়া বছৰৰ পিছত বছৰ পাৰ হয় ৰাউণ্ড শোল্ডাৰৰ প্ৰবলেমটো ডেভেলপ হয়। তাৰপিছত যিটো আমাৰ ৰাজহাড়ৰ যিটো নেচাৰেল আৰ্ক থাকে, এই আৰ্কটো আমি ইচ্ছা কৰিও বনাব নোৱাৰোঁ বা মেইনটেইন কৰিব নোৱাৰোঁ, অকণমান কোজা নিচিনা হৈ পৰা যায় তেতিয়া। আৰু গাইজ আমাৰ হিউমেন বডিটো কেতিয়াও এনেকৈ ঘণ্টাৰ পিছত ঘণ্টা বহি থাকিবলৈ ডিজাইন হোৱা নাছিলে। ফ্ৰম দ্য টাইম অফ ইভলিউশ্যন আমাৰ আদিবাসী মানুহবিলাকে চিকাৰ কৰিবলৈ জংঘলে জংঘলে ঘূৰি ফুৰিছিল বা পাহাৰ পৰ্বত বগাইছিল, হেভি অবজেক্ট লিফ্ট কৰিছিল। কিন্তু আজিকালি যিমানে টেকন'লজি বাঢ়ি আহিছে সিমানে আমাৰ মানুহখিনিৰ ফিজিকেল এক্টিভিটি একেবাৰে কমি আহিছে। চ' ওপৰত ডিছকাছ কৰি অহা কাৰণবোৰৰ ফলত আমাৰ যি আপাৰ মিড বেকত থকা মাছলছখিনি যেনে ৰম্বইড ষ্ট্ৰেপছ, এইখিনি মাছল খুব ষ্টিফ বা টাইট হৈ যায়, যাৰ ফলত আমি আমাৰ নেচাৰেল আৰ্কটো বনাব নোৱাৰা হৈ যাওঁ আৰু অকণমান ৰাউণ্ড শোল্ডাৰৰ প্ৰব্লেম হোৱা দেখা যায়। গতিকে ইয়াৰে বেছিক উপায় কেইটামান হৈছে আমাৰ এই আপাৰ বেকত মিড বেকখিনিত যদি ৰেগুলাৰ ফোম ৰোল কৰা যায় তেতিয়াহ'লে ইট মে বি বেনিফিচিয়েল। আৰু তাৰোপৰি ডিপ টিচু মাছাজ যদি কৰে, যিটো বহুত পেইনফুল হয় আৰু প্ৰফেশ্যনেলৰ দ্বাৰাহে কৰাব লাগিব, সেইটো কৰিলেও এই টাইট মাছলখিনি লুজন আপ কৰিব পাৰি, এইটোও বেনিফিচিয়েল হ'ব। আৰু এটা ষ্ট্ৰেচিং মুভমেণ্ট মই দেখুৱাই দিছোঁ যিটো কৰি পেলাই আমাৰ মিড বেকৰ মাছলছখিনি ষ্ট্ৰেচ কৰিব পৰা যায়। আৰু ৰাউণ্ড শোল্ডাৰ হোৱাৰ ফলত আমাৰ পেক মাছলখিনিও ষ্টিফ হোৱা দেখা যায়। গতিকে এই পেক্টৰিয়েল মাছলখিনি ষ্ট্ৰেচ কৰিবলৈ এইটো মুভমেণ্ট পাৰফৰ্ম কৰিব পাৰে। মই দেখুৱাৰ দৰে এনেকৈ এলব'টো ষ্টক কৰি আমাৰ চেষ্ট মাছলখিনি ষ্ট্ৰেচ কৰিবলৈ ট্ৰাই কৰিব আৰু অকণমান দেৰি হোল্ড কৰিব। আৰু ইয়াৰ লগতে মই এইটো এক্সাৰচাইজ কৰিবলৈ ৰিকমেণ্ড কৰিম। এইটো এটা খুব ভাল এক্সাৰচাইজ আমাৰ অভাৰঅল শোল্ডাৰৰ মবিলিটি ইনক্ৰিজ কৰাৰ কাৰণে। আৰু ইয়াৰ লগতে ৰোটেটৰ কাফ মাছল ট্ৰেইন কৰাটো খুব ইম্পৰ্টেণ্ট, যাৰ ফলত আমাৰ শোল্ডাৰ ষ্ট্ৰং হ'ব আৰু ইয়াৰ ষ্টেবিলিটি বাঢ়িব। ইয়াৰ উপৰি গাইজ পুল আপ এটা বহুত ভাল এক্সাৰচাইজ আমাৰ অভাৰঅল বডিটোৰ প'শ্চাৰটো ডেভেলপ কৰিবলৈ। চ' মই হাইলি ৰিকমেণ্ড কৰিম পুল আপ এক্সাৰচাইজটো কৰিবলৈ। চ' গাইজ ইন দ্য এণ্ড মই ক'ম যে ওপৰত কৈ অহাখিনিৰ উপৰিও অভাৰঅল বডিটোৰ ফিজিকেল এক্টিভিটি ইনক্ৰিজ কৰক। যি কৰি ভাল পায়, ৱাকিং, ৰানিং, জগিং বা কিবা যদি খেলি ভাল পায়, এনিথিং, কিন্তু আমাৰ বডিটোৰ অভাৰঅল ফিজিকেল এক্টিভিটি ইনক্ৰিজ কৰক, বডিটোৰ অভাৰঅল মুভমেণ্টখিনি ইনক্ৰিজ কৰক। অলৰাইট দেন, আজিৰ কাৰণে এইখিনিয়ে। নেক্সট ভিডিঅ'টোত কথা পাতিম মাছ গেইনাৰৰ বিষয়ে। চ' আই শ্বেল চি ইন দ্য নেক্সট ভিডিঅ'। টিল দেন কিপ লিফটিং, কিপ ইটিং গুড এণ্ড বাই বাই।